চোতালখনো ইমান লেতেৰা হৈ তিৰি মাৰিব কাম কোনে কৰি মৰে আজি মাহে হৈছে এইসোপা কৰি কৰি মোৰ কঁকালৰ বিষ ইমান লেতেৰা হয় বাপৰে বাপ এনেকৈ থাকি যাব বাচাম দিয়া মোৰ ঘৰ আছে কাম কৰি কৰি আঘাত ধৰি গৈছে চালা গৰম বন্ধৰ পিছদিনাই মাকত শিতাকে গৈছি আজিলৈকে ঘৰক আহিবা মন কৰা নাই ওহাই পথাৰত মানুহ ৰোৱা শেষ হ'ব মই এতিয়ালৈকে আগগোজ দিব পৰা নাই চেহ বৰ ডাঙৰ সমস্যাত পৰিছোঁ দে পথাৰত গেলি ঘৰৰ কাম নহয় ঘৰত কাম কৰিলে পথাৰৰ কাম নহয় এতিয়া মই ঘৰতে কাম কৰোঁ না পথাৰতে কাম কৰিব যাওঁ বান্দাৰো যিহে উৎপাত মই এতিয়া ঘৰখন এৰি ককো যাব নোৱাৰা হৈছোঁ চেহ এই কথা নহ'ব আনবে নেগলি আহা খাটান আছে আজি মই ইহঁতক আনবে যাবাই লাগিব দেখা দেখি নাই অ বাবু মাইনা সেই ৰাতিপুৱাতে ওলাই গৈছে এতিয়া লাগি চলি ঘৰত অহা নাই এই চলি কেইটা মানে ঘৰত অলপ সময় নাথে অ মাই তই বাবু আৰু মাইনাক দেখা পাইছা নেকি দেখা পোৱা নাই ৰ ক'ত বা গেছি চলি চাওচোন সেই তাতে চলি কেইটা ওলাই গৈছে এতিয়া লাগি পেটত একটু পানী পৰা নাই যাচোন তই মাতি আহিবি ক'ৰবাত খেলা খেলাই আছে সম্ভৱ ৰ তই মই মাতি আহ ৰ খেলা ধান্দাত একো নুশুনে অ মাইনা অ বাবু অ চলি তলক যে গেৰে আছো শুনছা না নাই কি আইতা তহঁতকো যিমান মাতি আছো শুনছা না নাই ঐ দে শুনা নাই ৰ শুনলি তো মাতলো ঐ তহঁত দুফালে আছো কি আইতা কি তহঁত দুৰো ভোক পাই বলা বস্তুটো নাই নেকি ৰাতিপুৱাৰ পৰা তহঁত একো খোৱা নাই সুধ লাল চাহ আকৌ কাপ খাই পেলাই ওলাই আহিছে তহঁত ভোক লাগা নাই ঐ দে খামৰা অলপ খেলাই লওঁ তাৰ পিছত খাব যাই আছো নহয় দুৱাগে কিবা অলপ খাই আহি তাৰপৰা খেলা খেলবি ঐ আমি কিবা খাব যাওঁ তহঁতেও খাই গে যা তাৰ পিছত আমি আৰু খেলা খেলাম যা হ'ব দে তহঁতে যদি ভাত চাত খোৱা নাখায়গে ঐ যা তহঁতে সোনকালে আহিবি হ'ব তহঁতে আগে ৰয় চলি এই চলিও মানে গৰমৰ বন্ধত ফুৰবা আহি মোক মাদিনে জ্বালা কালা কৰি খালাক নাদিৰ বিৰা ক'ৰবাত কৰবি লাহে লাহে যা আমাৰ মস্ত ভোক লাগছে আমাক কিবা অলপ খাবা দি বেলা এই মুৰুৰ পাৰ বেলা তই দেখা পাই কক দিছলি ৰাতিৰ আঞ্জা আছিল মেকা আহিছি সুদা ভাত খা যদি কও দেও মই সুদা ভাত নাখাও মাই মই নাখাও মাই সুদা ভাত নাখা যদি তই তেতিয়া ভাত খাবাই কক দিছলি ইমান ধুনীয়া আঞ্জা হলি মেকা কাৰণে ফেলাই দিবা লগা হল মামি খেলা খেলবা গেছলু খেলা খেলবা বলি তই ভোক পেয়া কোন হয় সুদা ভাত নাখা যদি মই কিবা অলপ বনাও তই অলপ ব যা যা সোনকালে বনগে আমি আৰু খেলা খেলবা যাম এতিয়া তই খেলা খেলবা যাবা নাগে ইমান ৰদত খেলা খেললি তোৰ বেমাৰ হ'ব দুই দিন পাছত স্কুল খুলব বেমাৰ হলি তই কেনটা স্কুলত যাবি চুপচাপ বহিৰা হাল্লা নকৰবি এই মাদিনে হেতি তই ডাইৰেক্ট একটা ফেন দিছা খাবা দিয়া নাই মই কিবা অলপ বনাও ভাত খাই ৰেষ্ট লবি এতিয়া খেলা খেলবা নাজবি মা মানে অলপ বেছি কৰে তা লকাদারে খবর লৈ যাও
Lokat dawai. কোন আও জুমন দেখোন ব Bo, ro. কোন পৰা আহিলি তই Korbare mane tura khobar lo bailo ro. Horot ako kam na, এফালে পথাৰৰ ৰোৱান দিছি। ও ঘৰত বহি ঘুমে বিৰক্তি লাগছি। ও সেই কাৰণে তোৰ খবৰ এটা লবাইলো দে। ও পিছে তোৰ পথাৰৰ কাম হে গল না। এ কি কবি ভাই ইটাক লগি মই আগগজো দিবা পাৰা নাই এ ও ইটাক লাগি তই কিয়াক গুজু দিয়া না খানৰ মাধ পাৰে হবা হল। কেৱই মানে আপিৰ গৰম বন্ধ নেদাৰ পৰা গুৱাহাটীৰ ভণ্টিহঁতৰ তাকে ফুৰিব যাওঁ বুলি আটা বাঢ়ি আছিল তেতিয়া মোৰ হাতত পইচা নাছিল সেইকাৰণে মই গৰম বন্ধ দিয়াৰ পিছদিনাই বৌৰে আৰু আপিক তাকে খেতে দিলো বোলো এও বহুত দিন মাকঠিত তাকে যোৱা নাই এক গুলি দুই চিকাৰ কৰি আহক আপিৰো গৰম বন্ধত ফুৰা হল এও মাকঠিত তাকে যোৱা হল হাই আজি মাহ দিন হবাৰ হল তিৰি চলি কাৰো দেখা দেখি নাই হাই মই গুৱাহাটীৰ ভণ্টিহঁতৰ তাকে ফুৰিব যাবা নেদি বৰ ডাঙৰ ভুল কাম কৰছো তাকে ফুৰিব গেলি ইমান দিন নকল্লা হয় ইফালে মোৰ ৰোৱাও শেষ হৈ গেলা হয় ও তই অলপ বহুত দিনৰ মূৰত আইছা মই চাহ কাপ বনাও ৰ এ চাহ নাখাও দে কেৱাই কেঁচা নাখায় মই ভাতিজা খায়ে ফুৰিব আহিছো ও বোলে দোকান বে যাবি তে জাগে হল কান্তে মও যাও ৰ তেনেহ'লে মই একেলগে ওলাই যাওঁ যা হল কান্তে যা দে তই বহচোন ঘৰটো তালা মাৰো ৰ মই আৰু সোনকালে লৈ যাম মোৰ ৰোৱা চোৱা নগৈ ভাই ঐ আমি যাওঁ দে যাতে বাপা ভালকে যাবি হ'ব দে এতিয়া তই চিন্তা নকৰিবি আমি এতিয়া ডাঙৰ হৈছোঁ ঐ তাইতো ল তহঁতে মোক আৰু কিয় পইচা দিলি নালগে দে মোক পইচা তহঁতে কিবা কিনি খাবি ঐ তাইতো তোৰ ভাগৰে পইচা দে লওঁ মোৰ ভাগৰ পইচা মানে আমি ইমান দিনে যি দোকান দিলো 1500 টকা লাভ হৈছিল তাকে আমি তিনিও সমানে ভাগি লৈছো কাৰণ তই আমাৰ লগত সমানে কষ্ট কৰিছা সেইকাৰণে তোৰ ভাগৰ পইচাটো তই ৰাখ কিবা ভাল বস্তু আনি খাবি আমিও এই পইচা দিয়ে বহি কিতাপ কিনিম হ'ব দে বাপা হ'ব দে ভগৱানে তহঁতক মংগল কৰে ঐ এতিয়া আমি যাওঁ দে যা বাছা যা ঐ এতিয়া আমি যাওঁ দে ভাল কৰি ৰাখবি যা বাপা যা চল্লিটা যাওয়াই ভর ভয়া লাগিল দে ও মাইনা মাইনা ও বাপা দেখোন না আহা বহাই ও মাই মই ভিতৰত নবহো দক বাহিৰতে বহি বহুত গৰম হে দেউতা তুমি বহা তুমি আহ বুলি মই তাক কওঁ ৰবা ঠিক আছে দক মই বহো যাক ক'ৰ পৰা মানে তনাক বিচাৰি আহিলো ৰবা তনাই দেখোন ঘৰত যোৱা নামে লোৱা নাই হা না পাৰিছ হা কিমান দিন যাবা হলো তোমাৰ আপি ধৰি যাবা পাৰা নাই যিদিনাখনে যাবা হলো তোমাৰ আপি ডিপু এটা ভৰি নাযাওঁ মোক পানী ধৰে এই চব তোমাৰ ধৰি হৈছে আৰু অলপ জেৰেক মূৰৰ ওপৰত উঠি ল উপায় নাই দিয়া এইটো বয়সত খেলা ধূলা নকৰি কোনটো বয়সত কৰিব হা ৰে হ'ব যাওঁ তাড়াতাড়ি ওলোৱাগে আমি যাওঁ পথাৰত চবৰে ৰোৱা হ'ল মই এক গজো দিব পৰা নাই আজি তনাক লৈ গেলি কালিৰ পৰা মই কিবা পথাৰৰ ব্যৱস্থা কৰিব পাৰিম তুমিতো জানাই বান্দাৰৰ যি উৎপাত ঘৰত মানুহ নহ'লে এই চব বস্তু সন্ধান মন্দা কৰিব দাতে তুমি বহা মই কাপ চাহ বনাই আনো আৰু মই ওলাং গৈ যাওঁতে তুমি তাড়াতাড়ি ওলোৱাগে পিছে তোমাৰ মৰমৰ জীয়েৰে কথা পাতা অ আহিছ অ আছো ৰবা ধৰা এই চিপছ ধৰা বাবু ধৰা ধৰা এই পেকেট বিস্কুট আছে যা লৈ যাওঁ যাওঁতে মই চাহ বনাওঁ অ যা যা মনু ঘৰত যাব পাৰিছ দেখোন হা তুমি আমাক নিবাই আছা নেকি মই তনাক নিবাই আহিছো বাবু থিয়া দি আছ দেখোন হা আহা বহা লাজ কৰিছ নেকি হা নাই আনোৱা যাব বুজাইছো মই বহু তোমাৰ পথাৰৰ কাম হ'ল না নাই হে মাই মই পথাৰত তাক গজো দিবাই পৰা নাই কি বাপা মানুহটো ৰোৱা শেষে হবাৰ হ'ল কি ক'ব মাই আজি মাহ দিন হবাৰ হ'ল এওঁ দেখোন এটাই থাকি মই হ'লো আকলা মানুহ ঘৰৰ কাম কৰিলে পথাৰৰ কাম নহয় পথাৰত কাম কৰিব গেলি ঘৰৰ কাম নহয় এহাত নাযোৱা দেখি সেইকাৰণে মই আজি নিজে নিবাই আহিলো ভালে কৈছা দে বাপা আপি কেইবাদিনো ঘৰত যাবা ওলছিল কিন্তু মাইনে নাযাওঁ মোক টানি জোৰে এই মাই বান্দাৰো যি উৎপাত ঘৰৰ চব বস্তু সন্ধান মন্দাল কৰি পেলছি গোটাই ধৰা চাহ কাপ ল আনছ দিয়া ৰে মই চাহ কাপ খাওঁ মানে তুমি তাড়াতাড়ি ওলোৱাগে আমি সোনকালে ঘৰত যাওঁ বাপা তুমি আহিবাৰে নাই ইমান দিনৰ মূৰত আছ কি আহি কি যাওঁ যাওঁ কৈছ ভাত পানী খাই যাবা দে নালগে দক মাই মোৰ পথাৰৰ কামখিনি শেষ হ'লে একদিন গোটাইকেইটা ভাত খোৱাকে আহিম দক দা তুমি চাহ কাপ খোৱা কথা পাতি থাকোঁতে চাহ কাপ ঠাণ্ডাই হৈ গ'ল মই ওলাং গৈ মাইনে আমি ওলাং গৈ অ মাজি নাযাওৱে মনু
আজি ঘৰত যাব লাগব নহ'লে তোমাৰ খেলা বস্তুগিলা বান্দাৰে লৈ যাব যা মন ওলো আগে যা আমি লাও যা যা আমনুয়া দেৰি হৈছে ও মাই আমি যাও দে ও হইছি তো না হইছি জলা ও মাই যাও দকতে যাওঁতে বাবা ও বাবু যাও দাতে অ কালি বলা আমার লগত যাও নাজদা ও বাবু থাকতে আইতে ডিস্টার্ব নকৰবি দে ওই দে থাকা দে ও নেন্দা থাক দে যাওঁ মাই আও দকতে ওই দে থাকা দে ও মাই যাও দে অ যাতে মাই ভালকে যাবি দে মুনু সে আপি তুজৰ মনটো বৰ বয়া লাগিলে তোৰ কি হ'ল আৰু ওই যে বায়ু গুছি গেল মুনু গুছি গেল এতিয়া মোৰ আকলা আকলা ভাল লাগা নাই যা মোক থৈ গে যা তোৰ কি হ'ল জ্বৰ মুখ কানি জুচিয়া কিনা দেউতাৰে বাইৰেক লৈ গেল তই নেগলি মই ঘৰখান এৰি তোক তোক খানাত কেনেকে যাব যাম 2-4 দিনতে দেউতাৰে আহিব দে মোৰো আকলা আকলাই থাকিব ভাল নালাগে দেউতাৰে আহিলি যাবি যাও আমি এতিয়া ঘৰত যাম